Hey guys, welcome to the channel. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ৰেপো ৰেটৰ বিষয়ে। ৰেপো ৰেটৰ ফুল ফৰ্মটো হ'ল ৰিপাৰ্চেছিং অপশ্যন ৰেট। এতিয়া আমাৰ যেতিয়া পইচাৰ প্ৰয়োজন হয় তেতিয়া আমি ক'ত যাওঁ লোন ল'বলৈ? অবভিয়াছলি কমাৰ্চিয়েল বেংকৰ ওচৰত যাওঁ লোন বিচাৰিবলৈ। সেম তেনেকুৱা যেতিয়া কমাৰ্চিয়েল বেংকৰ লোনৰ প্ৰয়োজন হয় তেতিয়া কমাৰ্চিয়েল বেংকবোৰে ৰিজাৰ্ভ বেংকৰ ওচৰত যায় লোন বিচাৰিবলৈ। এতিয়া যিটো ৰেট অফ ইণ্টাৰেষ্টত ৰিজাৰ্ভ বেংকে এই কমাৰ্চিয়েল বেংকবোৰক লোন দিয়ে সেই ৰেট অফ ইণ্টাৰেষ্টকে কোৱা হয় ৰেপো ৰেট বুলি। কেতিয়াবা আকৌ এই বস্তুটো উল্টা হৈ যায়, তাৰ মানে কেতিয়াবা এই কমাৰ্চিয়েল বেংকবোৰৰ ওচৰত পইচা বহুত বেছি হৈ যায়, তেতিয়া তেওঁলোকে কি কৰে নিজৰ এই পইচাখিনি ৰিজাৰ্ভ বেংকৰ ওচৰত ডিপ'জিট ৰাখি দিয়ে অলপ দিনৰ কাৰণে। বা কেতিয়াবা এনেকুৱা হয় যে ৰিজাৰ্ভ বেংকৰ খুদ নিজৰে পইচাৰ প্ৰয়োজন হয়, তেতিয়া ৰিজাৰ্ভ বেংকে এই কমাৰ্চিয়েল বেংকবিলাকৰ পৰা লোন বৰো কৰে কিছু সময়ৰ কাৰণে। আৰু যিটো ৰেট অফ ইণ্টাৰেষ্টত এই কমাৰ্চিয়েল বেংকবোৰৰ পৰা ৰিজাৰ্ভ বেংকে লোন বৰো কৰে বা ডিপ'জিট লয় সেই ৰেট অফ ইণ্টাৰেষ্টটোকে কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট। এতিয়া কমাৰ্চিয়েল বেংকবোৰে যেতিয়া ৰিজাৰ্ভ বেংকৰ পৰা লোন লয় তেতিয়াহ'লে ৰিজাৰ্ভ বেংকে নিশ্চয় এই কমাৰ্চিয়েল বেংকবোৰৰ পৰা কিবা ন কিবা এটা মৰ্টগেজটো জৰুৰ লয়। সেই মৰ্টগেজটো হ'ল বণ্ডছ। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল 2 দিনৰ পৰা 14 দিনলৈকে যেতিয়া ৰিজাৰ্ভ বেংকে এই কমাৰ্চিয়েল বেংকবোৰক লোন দিয়ে তেতিয়া যিটো ৰেট অফ ইণ্টাৰেষ্ট তেওঁলোকে কেলকুলেট কৰে সেইটোক কোৱা হয় ৰেপো ৰেট। আৰু 14 দিনৰ ওপৰত যিখিনি লোন পে'মেণ্ট কৰা হয় বা 14 দিনৰ ওপৰ সময়ৰ কাৰণে যিবোৰ লোন দিয়া হয় সেইটোত ৰেপো ৰেট কেলকুলেট কৰা নহয়, সেই ৰেট অফ ইণ্টাৰেষ্টটোক কোৱা হয় বেংক ৰেট। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যদি আপোনালোকৰ হাউজিং লোন, কাৰ লোন বা পাৰ্চনেল লোন এনেধৰণৰ কিবা লোন চলি আছে, এই গোটেইবোৰ লোন এতিয়া সস্তীয়া হৈ গ'ল। এই কথাটো আপোনালোকে জানেনে? যদি আপোনালোকৰ এই লোনবিলাকৰ ভিতৰত কোনোবা এটা লোন চলি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে স্কিপ নকৰিব, পুৰা ভিডিঅ'টো ভালকৈ চাব, তেতিয়াহ'লে আপুনি এটা জৰুৰী ইনফৰমেশ্যন এই ভিডিঅ'টোৰ পৰা পাব। ৰিচেণ্টলি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিজৰ যিটো ৰেপো ৰেট আছে সেইটো ৰিডিউচ কৰিছে। আগত আছিলে 5.5% আৰু সেইটোৱে এতিয়া কমাই কিনে 5.25%লৈকে আনিছে। তাৰ মানে 0.25% আগৰ পৰা ৰিডিউচ হৈছে। তাৰ মানে কমাৰ্চিয়েল বেংকবোৰে এতিয়া ৰিজাৰ্ভ বেংকৰ পৰা সস্তীয়া ৰেট অফ ইণ্টাৰেষ্টত লোন ল'ব পাৰিব। আৰু ইয়াৰ ফলত কি হ'ব, আপোনাৰ আৰু আমাৰ যিটো লোন চলি আছে বেংকত সেই গোটেইবোৰ লোন আৰু লোনৰ EMI আগতকৈ সস্তীয়া হৈ যাব। কিন্তু ৰিয়েলিটিত এইটো হয়নে? তাৰ মানে বেংকবোৰে আপোনাক এইটোৰ বিষয়ে কেতিয়াও অৱগত নকৰে। এতিয়া মই আপোনাক এক্সাম্পলৰ সৈতে বুজাম যে ৰেপো ৰেট ৰিভাইজ হোৱাৰ কাৰণে বা কম হোৱাৰ কাৰণে আপোনাৰ EMIত কিমান চেঞ্জেছ বা চেঞ্জিং আহিব পাৰে। যদি মই এটা কেলকুলেশ্যনৰ হিচাপত চাবলৈ যাওঁ, যদি আপুনি 50 লাখ টকা 20 বছৰৰ কাৰণে 8.5 ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনামৰ সৈতে যদি লোন লৈছে বেংকৰ পৰা, তেতিয়াহ'লে আপোনাৰ EMIটো আহিছে 43,391 ৰুপিজ। ছেইম বস্তুটো যদি আপুনি 7.5 ৰেট অফ ইণ্টাৰেষ্টত লৈছে তেতিয়াহ'লে আপোনাৰ EMIটো আহিব 40,279 ৰুপিজ। তাৰ মানে দেখা দেখি আপোনাৰ মাহত 3,112 টকাৰ ছেভিংছ হ'বলৈ গৈ আছে। যদি আপুনি 20 বছৰৰ কাৰণে চাবলৈ যায় তেতিয়াহ'লে নিয়াৰ এবাউট 7,45,000 বা প্ৰফিট হ'ব পাৰে। কিন্তু এই ৰিডিউচটো তেতিয়াই হ'ব যদি আপোনাৰ লোনটো ৰেপো লিংকড হয়। যদি আপোনাৰ লোনটো ৰেপো লিংক নহয় তেতিয়াহ'লে এতিয়াই আপোনাৰ বেংকক ফোন কৰক আৰু আপোনাৰ লোনটো ৰেপো লিংক কৰক। এইটো কৰিবলৈ খুব বেছি 2,000 পৰা 3,000 টকালৈকে আপোনাৰ খৰচ হ'ব পাৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে আৰু ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। যিসকল লোকে অলৰেডি লোন লৈ থৈছে বা লোন ল'বলৈ ভাবিছে তেওঁলোকক শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ কিবা এটা বেনিফিট হওক। আৰু ছাবস্ক্ৰাইব কৰিব এই চেনেলটো আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। জয় আই অসম, জয় হিন্দ, জয় ভাৰত।